নমস্কাৰ আপোনালোকৰ কি খবৰ মোৰ ভালেই আশা কৰোঁ আপোনালোকো ভালেই আছে আকৌ এটা নতুন ৰেচিপিৰ সৈতে মোৰ অংকিতাৰ আশাশালী চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজি এটা নতুন ৰেচিপিৰ সৈতে মোৰ অংকিতাৰ আশাশালী চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই বনাবলৈ লৈছোঁ ভকুৱা মাছ পালেং শাক আৰু নৰসিংহৰ সৈতে এটা অলপ বেলেগ ধৰণৰ ৰেচিপি ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব মই এয়া ভকুৱা মাছ 4 পিচ মান লৈছোঁ নিমখ হালধি খানি অলপ সময়ৰ আগতে মেৰিনেট কৰি লৈছোঁ আৰু বিশেষকৈ এই ৰেচিপিবিধত আমাৰ মেইন যোনটো বস্তু হ'ল সেইটো হৈছে নৰসিংহ আৰু পালেং শাক মানে সম পৰিমাণৰ লৈ মই মিক্সিত এটা পেষ্ট বনাই লৈছোঁ কোনো এটা বেছি কমকৈ লোৱা নাই মই নৰসিংহ যিমান লৈছোঁ পালেং শাকো মই সিমানেই লৈছোঁ আৰু এটা বিলাহী মিহিকৈ মিক্সিত পেষ্ট বনাই লৈছোঁ আৰু মছলাৰ ভিতৰত মই লৈছোঁ অলপমান জিৰা গুড়ি মেথি গুটি দুটা শুকান জলকীয়া নহৰু আদা মই থেতেলিয়াই লৈছোঁ আৰু এটা সৰু সাইজৰ পিয়াজ মিহিকৈ কাটি লৈছোঁ পৰিমাণ অনুসৰি নিমখ আৰু হালধি লৈছোঁ আৰু অলপ মই গোটা জালুক লৈছোঁ এই গোটা জালুকটো মই এতিয়া ব্যৱহাৰ নকৰোঁ যেতিয়া মই মাছৰ আঞ্জাখন তৈয়াৰ হৈ যাব তাৰ আগে মানে ব্যৱহাৰ কৰিম নমোৱাৰ আগে ব্যৱহাৰ কৰিম আহকচোন চাওঁ এই ৰেচিপিবিধ মই কেনেদৰে বনাওঁ আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে যদি পালেং শাক খাই বেয়া পায় তেনেহ'লে এনেকৈ বনাব পাৰে এনেকৈ বনালে পালেং শাক আৰু নৰসিংহ মানে একো ধৰিবই নোৱাৰি আহকচোন চাওঁ এই ৰেচিপিবিধ মই কেনেদৰে বনাওঁ মই এতিয়া মাছখিনি ভাজি লওঁ আমাৰ ইতিমধ্যে তেলখিনি গৰম হ'ল এতিয়া মই মাছখিনি এপিচ এপিচকৈ দি যাম মই আৰু তেল ব্যৱহাৰ নকৰোঁ যিহেতু মাছ ভজা তেল আছে ইয়াতে মই প্ৰথমে মিঠি গুটিখিনি যোগ কৰিম শুকান জলকীয়াও দি দিম লগতে মই এতিয়া ইয়াতে জিৰাখিনিও যোগ কৰিম পিঁয়াজখিনি অলপ ভাজাৰ পাছত ইয়াতে আদা নহৰু যোগ কৰিম মই নিমখখিনি এতিয়া যোগ নকৰোঁ কাৰণ মই মাছ ভাজোঁতে মাছখিনি ফুটিছিলে এতিয়া তেলতে অলপ নিমখ দিছিলোঁ সেইবাবে মই পাছতে ব্যৱহাৰ কৰিম এতিয়া ইয়াত বিলাহীৰ পেষ্টখিনি যোগ কৰিছোঁ এতিয়া ইয়াৰ পৰা তেল ওলাই পেলাই ভালকৈ ভাজ খোৱালৈকে এইখিনি ভাজিম যাতে ইয়াৰ কেঁচা গোন্ধটো আঁতৰি যায় আপোনালোকে দেখা পাইছেই কেৰাহীৰ পৰা বিলাহীখিনি আঁতৰ হৈছে আৰু বিলাহীৰ মানে কেঁচা গোন্ধটো গৈছে মই ইয়াতে আলু যোগ কৰিম যিহেতু মই আলুখিনি বইল কৰি লৈছিলোঁ প্ৰথমে ভিডিঅ' কৰোঁতে দেখাব পাহৰিলোঁ এতিয়া মই ইয়াতে সিজাই লোৱা আলু যোগ কৰিছোঁ 2 পিচমান গোটাকৈ ব্যৱহাৰ কৰিছোঁ
আৰু এপিচ মই এনেকৈ ভাঙি দিম। আপোনালোকে ভাঙিও ব্যৱহাৰ কৰিব পাৰে, গোটাকৈ ব্যৱহাৰ কৰিব পাৰে বা নকৰিলেও হৈ যায়। এতিয়া মই গোটেইখিনি অলপ সময়ৰ বাবে ভাজি ল'ম। এই আলু আৰু বিলাহীখিনি ইতিমধ্যে ভজা হৈ গৈছে। মই এতিয়া ইয়াতে যোনটো নৰসিংহ আৰু পালেং শাকৰ পেষ্ট বনাইছিলোঁ সেয়া ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াৰ বহুত অলপ সময় ভাজিব লাগিব, যাতে পালেং শাক আৰু নৰসিংহৰ কেঁচা গোন্ধটো আঁতৰ হয়। এতিয়া মই এইখিনি গোটেইখিনি ভালকৈ অলপ সময়ৰ বাবে ভাজি ল'ম। মাজে সময়ে লৰাই চাই থাকিব। মই এয়া লৰাই দিছোঁ। ইতিমধ্যে ভাজ খাইছে গোটেইখিনি আৰু অলপ সময় প্ৰয়োজন হ'ব। আপোনালোকে বিশেষকৈ এটা কথা মনত ৰাখিব, এই ভাজিখন বনাওঁতে পালেং শাক আৰু নৰসিংহ পূৰা সমান পৰিমাণৰ ল'ব লাগিব। আৰু অলপ সময়ৰ বাবে মই ভাজিম। আমাৰ ইতিমধ্যে পালেংখিনি আৰু নৰসিংহখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে পৰিমাণ অনুসৰি পানী দিম। পানীৰ পৰিমাণটো চাই ল'ব। মই যিহেতু দুজনৰ বাবে বনাইছোঁ, এতিয়া এইখিনি অলপ উতল আহিবলৈ দিম। উতল ইতিমধ্যে আহিছে। এতিয়া মই ইয়াতে মাছখিনি যোগ কৰিম। যিহেতু উতল ভালকৈ আহিলে, আৰু দুটা মই কেঁচা জলকীয়া দিছোঁ। আপোনালোকে জলকীয়াৰ পৰিমাণটো বঢ়োৱা কমোৱা কৰিব পাৰে। এতিয়া মই ইয়াতে জালুক ব্যৱহাৰ কৰিম। এতিয়া মই উতলিবলৈ দিম আকৌ। এতিয়া আপোনালোকে দেখা পাইছেই আমাৰ মাছখিনি ইতিমধ্যে হৈছে। মই এতিয়া ইয়াতে কাটি লোৱা ধনিয়া পাত ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। আমাৰ নৰসিংহ পালেং শাকৰ সৈতে মাছৰ আঞ্জাখন ইতিমধ্যে হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।